শালিকি পুৱাৰ ৰদালি দেখিলে তোমালৈ জুবিন গাৰ্গৰ দেশৰ আমি নৱপ্ৰজন্ম হিচাপে বা জুবিন গাৰ্গৰ দেশৰ আমি এজন ব্যক্তি হিচাপে বা জুবিন যুগৰ মানুহ হিচাপে আমি গোটেইখিনি বস্তু জুবিনদাৰ যিমানখিনি বস্তু আছিলে আগৰে হওক বা এতিয়াৰে হওক গোটেইখিনি বস্তু আমি জীয়াই ৰাখিব লাগিব জনমে জনমে বুজিছো তোমাক তেওঁৰ লগত ৰিলেটেডে হৈ আছে গোটেইখিনি বস্তু তেওঁৰ লগত মানে খাপ খাই গৈছে এনেকুৱা হৈছে গতিকে জুবিনদাৰ ক্ষেত্ৰত মই ক'ব বিচাৰো তেওঁ এজন ভগৱান আছিলে আৰু আমি এজন ভগৱানক হেৰুৱালো যদি আপুনি গান নাগালে হয় তেনেহলে আপুনি মানে কি হ'ল হয় কি হ'ব বিচাৰিলে হয় আৰু এটা সময়ত মই মডেলিং কৰি ভাল পাইছিলো কিন্তু এতিয়া মই ভাল নাপাওঁ মডেলিং আপুনি কি খাই ভাল পায় তিতা কেৰেলা ৰাইজে ভাল নাপাওঁ বস্তু মই ভাল পাওঁ কেৰেলা জাকৈখন কান্ধতে লৈ খানতি কঁকালত তোকে চাবলৈ যাম শাওনৰ পথাৰত পথালি মাজে মাজে যাম একাঠু পানীতে জাকৈ বাং জাকৈ মৰা চলে তোলৈ চাওঁ আজিকালি তোকেই ভালে পাওঁ নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী সুন্দৰ কণ্ঠৰ শিল্পী আৰু তেখেতৰ সৈতে আমি কথা পাতিম আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আহকচোন আমি তেখেতৰ সৈতে কথা পাতো নমস্কাৰ বা নমস্কাৰ স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলৈ আপোনাক ধন্যবাদ বা আমি এতিয়া মানে আমাৰ প্ৰিয় শিল্পীজনক হেৰুৱালো সেয়েহে আমি অনুষ্ঠানৰ আৰম্ভণিতে তেখেতৰ এটা গীতেৰে আৰম্ভ কৰিব খুজিছো হয় খুবেই দুখৰ বিষয় একচুৱেলি ক'ব গ'লে আমাৰ প্ৰিয় হিয়াৰ আমঠু জুবিন দাক আমি যিহেতু হেৰুৱালো আৰু হেৰুৱা প্ৰায় আজি এমাহ হ'ল গতিকে ময়ো অনুষ্ঠানৰ প্ৰথমতে মানে মই ভাবিছো যে জুবিন দাৰ এটি গীতেৰে আৰু যিটো গান নেকি জুবিন দাই কৈ থৈ গৈছিলে মানুহক যে সেইটো গানে মানে মানুহৰ মুখে মুখে থাকিব লাগিব তেখেতৰ মৃত্যুৰ পাছত সেইটো গানে যে বাজিব লাগিব সেইটো গানেই মই অকণমান গুণগুণাই দিম বুলি ভাবিছো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত ধন্যবাদ বা ভাল লাগিলে দৰ্শকসকলে নিশ্চয় গম পাইছে আজি আমাৰ সৈতে কোন উপস্থিত আছে হয় আজি আমাৰ সৈতে উপস্থিত আছে চিমিৰাণী বা আৰু আমি বাৰ সৈতে কথা পাতিম আৰু তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হওক বা প্ৰথমে আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰো আপোনাৰ স্কুলীয়া জীৱন আপোনাৰ জন্ম ক'ত হৈছিল এতিয়া ঘৰত কোন কোন আছে অকণমান তাৰ বিষয়ে দৰ্শকসকলক কৈ দিয়ক মোৰ জন্ম হৈছে মোৰ মঙলদৈ খটৰা সত্ৰ চবে চিনি পায় ঐতিহ্যমণ্ডিত খটৰা সত্ৰ চবে চিনিয়ে পায় তাতে মোৰ জন্ম আৰু মোৰ শিক্ষাগত অৰ্হতা বুলি ক'ব গ'লে মই MA আৰু মোৰ ঘৰত মোৰ মা দেউতা দাদা এজন আছে বৌ আছে ভাইটি বোৱাৰী আছে আৰু লগতে এইখন ঘৰত মোৰ শাহু মা আছে তাৰপিছত মোৰ হাজবেণ্ড
আৰু লগত মোৰ ভাইটি ভাই বোৱাৰী গোটেইখিনি আছে। হয় আপোনাৰ স্কুলীয়া জীৱন মঙলদৈতে হয়, মোৰ চিপাঝাৰ কলেজৰ পৰা মই ডিগ্ৰী পাছ কৰিছোঁ। হয় আৰু স্কুলীয়াটো মই তাৰ পৰা কৰিছোঁ, মানে আমাৰ ঘৰৰ ওচৰৰ পৰাই কৰিলোঁ। হয় আৰু কলেজ মই চিপাঝাৰ কলেজ, আৰু ইয়াতে মই ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ। হয় ধন্যবাদ। বাৰে সুন্দৰকৈ তেখেতৰ বিষয়ে কৈ আছে। আমি এতিয়া আপোনাৰ এটি গান শুনিবলৈ চেষ্টা কৰোঁ। মোৰ গান? হয়, আপোনাৰ কাষতে পাইছোঁ যেতিয়া আপোনাৰ এটা খুব জনপ্ৰিয় গীত আছিলে, সেই গীতটি এবাৰ। মোৰ জনপ্ৰিয় মানে মোৰ একচুৱেলি সেইটো মোৰ জীৱনৰ একদম মানে কি ক'ম এতিয়া, জীৱনৰ মানে মই প্লেনিঙৰ বাহিৰৰ গান মানে। হয় আৰু কিন্তু সেই গানটোৱে যে ইমানখিনি আদৰ পাব, ইমানখিনি মৰম পাব মই ভবাই নাছিলোঁ। গতিকে সেই গানটো অকণমান মই গুণগুণাই দিছোঁ ৰাইজৰ আগত। তোমাৰে হাঁহিতে মৰম, সৰগৰ সিপাৰতে মন, জোনাকী জোনাকী সপোন, তৰাৰে দেখতে তীক্ষণ, তুমি মন আকাশৰ এটি জোন মৰম, তুমি মন আকাশৰ এটি জোন হেঁপাহৰ, তোমাৰে হাঁহিতে মৰম, সৰগৰ সিপাৰতে মন, জোনাকী জোনাকী সপোন, তৰাৰে দেখতে তীক্ষণ, আশাবোৰে খুন্দিয়াই মাৰে, চেনেহেৰে মেৰিয়াই ধৰে, আশাবোৰে খুন্দিয়াই মাৰে, চেনেহেৰে মেৰিয়াই ধৰে, তুমি দিয়া মৰম মাতে, মায়া সানি মোৰ দুচকুতে, বহু সপোন সিঁচি দিলে, বহু সপোন সিঁচি দিলে, তোমাৰে হাঁহিতে মৰম, সৰগৰ সিপাৰতে মন, জোনাকী জোনাকী সপোন, তৰাৰে দেখতে তীক্ষণ। ধন্যবাদ, ভাল লাগিলে। আপোনাৰ এই গীতটি ৰাকেশ ৰিয়ান তাৰ সৈতে গাইছিলে, খুব জনপ্ৰিয় হৈছিলে। আপোনাৰ কাষতে পাই গানটো মানে শুনিবলৈ পাই বহুত ভাল লাগিছে। ধন্যবাদ বাৰু। যিহেতু আমি এতিয়া আমাৰ প্ৰিয় শিল্পীজনক হেৰুৱাৰ দুখত সকলোৱে ম্ৰিয়মান হৈ আছো, এইখিনি সময়তে তেখেতৰ বহুত আশাৰ এখন ছবি ৰৈ ৰৈ বিনালেৰ এতিয়া মুক্তিৰ দিশত, আৰু মুক্তিৰ আগতেই মানে অভিলেখ সৃষ্টি টিকেট বিক্ৰীৰ ক্ষেত্ৰত। এই বিষয়ে আপুনি কিবা ক'ব বিচাৰিব নেকি? এতিয়া চাওক, যিহেতু মানুহজন নাই, হয়, মানুহজন নাই যিহেতু মানুহজনৰ যিখিনি সৃষ্টিৰাজি আছিলে গোটেইখিনি আমি জীয়াই ৰাখিব পাৰিব লাগিব বা জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গৰ দেশৰ আমি নৱপ্ৰজন্ম হিচাপে বা জুবিন গাৰ্গৰ দেশৰ আমি এজন ব্যক্তি হিচাপে বা জুবিন যুগৰ মানুহ হিচাপে আমি গোটেইখিনি বস্তু, জুবিনদাৰ যিমানখিনি বস্তু আছিলে আগৰে হওক বা এতিয়াৰে হওক, গোটেইখিনি বস্তু আমি জীয়াই ৰাখিব লাগিব। আৰু ৰৈ ৰৈ বিনালে চিনেমাখন মই ভাবিছো সমগ্ৰ অসমবাসী নহয়, ভাৰতবাসী নহয়, বিশ্ববাসীয়ে চাওক। মই সেয়া অনুৰোধ কৰিম, ৰৈ ৰৈ বিনালে চিনেমাখন যাতে মানুহৰ মনত চাগে, মই ভাবি আছো ৰৈ ৰৈ বিনালে চিনেমাখন এনেকুৱা হ'ব চাগে, জুবিনদাৰ যিমানখিনি কাহিনী জুবিনদাৰ আগত মানে ধৰা ঘটি গৈছে, বা জুবিনদাৰ যিমানখিনি কাহিনী এতিয়া বৰ্তমান হ'ল, গোটেইখিনি কাহিনী যেন সাঙুৰি আছে চিনেমাখনে, সেনেকুৱা লাগিছে। নাচাওতে মোৰ তেনেকুৱা লাগি আছে। তেখেতৰ ট্ৰেইলাৰটো চাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈ গৈছে যে তেওঁৰ মৃত্যুৰ লগত কেনেকৈ মিল হ'ব পাৰে। আৰু চোৱা, এটা বস্তু চাবা, তেওঁ যিখিনি কথা কৈ গৈছিলে, তেওঁৰ মানে লাষ্টৰ ইণ্টাৰভিউটোত তেওঁৰ বিদ্যা চৌধুৰী বাইদেউৰ যিটো ইণ্টাৰভিউ আছিলে, তেখেতে গোটেইখিনি কথাই তেখেতে যেন তেওঁৰ লগত ৰিলেটেডে হৈ আছে, গোটেইখিনি বস্তু তেওঁৰ লগত মানে খাপ খাই গৈছে, এনেকুৱা হৈছে। গতিকে জুবিনদাৰ ক্ষেত্ৰত মই ক'ব বিচাৰো, তেওঁ এজন ভগৱান আছিলে, আৰু আমি এজন ভগৱানক হেৰুৱালো। তেওঁৰ স্থান কেতিয়াও কোনো ল'ব নোৱাৰে, সেইটো পচিবলে নহয়।
হয় হয় নতুন প্ৰজন্মৰ বিষয়ে এতিয়া আপুনি কেনেকে মানে ভাবে ধৰক তেওঁলোকে জুবিন দাৰ সৃষ্টিক কেনেধৰণে আঁকোৱালি ল'ব কেনেধৰণে আগবঢ়াই নিব দ্বিতীয়জন জুবিন দা হ'ব নোৱাৰে কিন্তু কেনেধৰণে জীয়াই ৰাখিব নতুন প্ৰজন্মই হয় মানে জুবিন দাই যিখিনি সৃষ্টিৰাজি আছিলে গানৰ পৰা বুলি নকওঁ মই গোটেই একদম তেওঁ গছ পুলি ভাল পাইছিলে তেওঁ ভাল পাইছিল নাহৰ ভাল পাইছিলে লগতে তেওঁ জীৱ জন্তু ভাল পাইছিলে হয় লগতে তেওঁ গোটেইখিনি কৰিছে তেওঁ এজন কণ্ঠশিল্পী নহয়তো তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ গোটেইখিনি বস্তুৱে তেখেতে কৰি গৈছে গতিকে তেখেতক আমি জীয়াই ৰাখিবলৈ আমি তেখেতৰ যিখিনি সৃষ্টিৰাজি আছে আৰু যিখিনি গান তেখেতে গাই থৈ গৈছে আমি ধৰা গোটেইখিনি নোৱাৰিলেও তেওঁ যাতে অকণমান হ'লেও যাতে বস্তু আমি জীয়াই ৰাখিব পাৰোঁ তেওঁৰ গানখিনি যাতে আমি ধৰি ৰাখিব পাৰোঁ বা তেওঁৰ গানখিনি আমি যাতে কোনেও যাতে বেসুৰীয়াকৈ নাগায় সুৰত গাই যাতে তেওঁৰ গানখিনি দিয়ে যাতে আমি জীয়াই থাকিব পাৰোঁ সেনেকুৱাকৈ আমি জুবিনদাৰ বস্তুখিনি আমি জীয়াই ৰাখিব লাগিব আমি কথা পাতি যাম তাৰ মাজতে গীতো শুনো যিহেতু গীত শুনিম বুলি আহিছোঁ দৰ্শকসকলেও গীত শুনিব সেয়েহে আপোনাৰ এটি গীত আৰু এটি আচ্ছা মোৰ গীত ঠিক আছে মোৰ লাষ্ট ইয়াৰ এটি গীত ওলাইছিলে দৰিকণা সেই গীতটো অকণমান গাই দিছোঁ জাকৈখন কান্ধতে লৈ খালৈতি কঁকালত তোকে চাবলৈ যাম শাওনৰ পথাৰত জাকৈখন কান্ধতে লৈ খালৈতি কঁকালত তোকে চাবলৈ যাম শাওনৰ পথাৰত পথালি মাজে মাজে যাম একাঠু পানীতে জাকৈ বাং জাকৈ মৰা চলে তোলৈ চাওঁ আজিকালি তোকেই ভালে পাওঁ জাকৈ মৰা চলে তোলৈ চাওঁ ঐ আজিকালি তোকে ভালে পাওঁ দনিকণা পাতত দিয়া বনাই খোৱা দিনে ৰাতি মৰম দিয়া নাপাবি তই মোৰ সমান মোৰ বুকুতে আহি ৰ মোৰ মনটো বুজি ল আজিকালি য'তে ত'তে তোকে ভাবি পাওঁ জাকৈ মৰা চলে তোলৈ চাওঁ আজিকালি তোকেই ভালে পাওঁ জাকৈ মৰা চলে তোলৈ চাওঁ ঐ আজিকালি তোকেই ভালে পাওঁ আপুনিতো ষ্টেজ প্ৰগ্ৰেম কৰি আছে দেখা পাইছোঁ আপোনাক বহুতো ষ্টেজত কৰি থকা প্ৰগ্ৰেম অনুভৱ কেনেধৰণৰ মানে কেনেকুৱা কিবা সুকীয়া অনুভৱ আছে নেকি আছে এক্সপিৰিয়েঞ্চ আছে নেকি কিবা এক্সপিৰিয়েঞ্চ বহুত আছে বহুত তোমাৰ মানে কি তোমাৰ এতিয়া ধৰা ষ্টুডিঅ'ৰ গানবিলাক ৰেকৰ্ডিং কৰিলে আমি যেনেকুৱা এটা ধৰা হেৰি পাওঁ মানে আমেজ পাওঁ কিন্তু ষ্টেজত যেতিয়া গান গাবলৈ যাওঁ ন তেতিয়া বেছি আমেজ পাওঁ মানে আৰু এক্সপিৰিয়েঞ্চ বহুত আছে তোমাৰ এটা দুটা বুলি নহয় এবাৰ তোমাৰ তেনেকে মই তোমাক মানে অফ কেমেৰা তোমাক মই কৈ আছিলোঁ যে লখিমপুৰ যাওঁতে এনেকে লখিমপুৰ গ'লো আমাৰ মানে আপাৰ আছামৰ তেতিয়া 9 দিনৰ শ্ব' আছিলে আপাৰ আছামৰ গোটেই আৰু লখিমপুৰ গোলাঘাট একে লেঠাৰি আৰু তাৰপিছত এনেকে গ'লো গৈ সেইদিনাখনে লখিমপুৰ কেন্দ্ৰীয় বিহুত মোৰ শ্ব' আছে কেন্দ্ৰীয় বিহুত শ্ব' থকাৰ দিনাখনে কি হ'ল ৰাতিপুৱা আমি হেৰি পালোঁ 8টামান বজাত আমি গৈ পালোঁ লখিমপুৰ টাউন গৈ পাই পেলাই আমি শুলোঁ অকণমান টাইম গৈ পেলাই দুপৰীয়া উঠিছোঁ খুব 12টামান বজাত উঠিছোঁ আৰু উঠি পেলাই মই এতিয়া কথা ক'বলৈ চেষ্টা কৰিছোঁ মোৰ মাত নাই মোৰ মাত মানে এতিয়া কথাটো ক'লে মানে মোৰ কি হয় ফুচফুচা মানুহক কথা ক'লে যেনেকুৱা হয় মানে সেনেকুৱা হৈ গৈছে আৰু যাওঁতে তাৰপিছতে কি হ'ল আমাৰতো গোটেই গ্ৰুপৰটো হাহাকাৰ লাগি গ'ল প্ৰগ্ৰেম আছে ইফালে আচল প্ৰগ্ৰেমখনে আছে কেন্দ্ৰীয় বিহুৰ প্ৰগ্ৰেমখন মানে আৰু লখিমপুৰৰ ক'বই নালাগে এইখনতো একদম মানে তাৰপিছত কি কৰা যায় এতিয়া তাৰপিছত মোৰ হাজবেণ্ডৰ লগৰ ল'ৰা আছিলে কি আনা নাই মানে তেখেতে হোমিঅ' মেডিচিনৰ পৰা খাৰলিৰ পৰা আৰু কি আনি দিছে আৰু মানে হিচাপ নাই আৰু মানে আয়ুৰ্বেদিক আৰু মানে তথাপি মাত নোলায় মোৰ
তাৰপিছত সন্ধিয়া সময়ত 6টামান বজাত হাজবেণ্ড এনেকে ওলাই গ'ল দেই, হয়। ওলাই গৈ পেলাই হোমিঅ'ৰ এখন মানে এজন ডক্তৰ মানে আছিলে তাতে, হয়। তেওঁ মানে মোৰ কাৰণে ভগৱান এতিয়া, সেইকাৰণে তেওঁক মানে ধন্যবাদ দিব লাগিব সেইখিনি সময়ত। হয়। তেওঁ এটা মেডিচিন দিলে, সেই মেডিচিনটো খাই খালি মোক আধা ঘণ্টা কথা ক'ব মানা কৰিছে। সেই মেডিচিনটো খাইছো, মই খাই লৈ পেলাই মই হেৰি হৈছো, ৰেডি হৈছো। ৰেডি হোৱাৰ টাইমত মানে মই কোনোবা কথা ক'লে মানে মই নোৱাৰো আৰু। তাৰপিছত যেতিয়া মানে আধা ঘণ্টা ৰখিব দিছে, আধা ঘণ্টা মানে মিনিমাম মই 45 মিনিট মান ৰখিছো আৰু। ৰখাৰ পিছত মই কথা কৈছো, একদম ধুনীয়াকে মাত ওলাই আহিছে ভাই। আৰু তেনেকুৱা এক্সপিৰিয়েঞ্চ বহুত আছে, মাৰামাৰী লগাও কেনেকুৱা পৰিস্থিতি মানে আপোনাৰ মনত জাগিছিলে চাগে, বা আজি কি হ'ব মোৰ যদি অবভিয়াছলি কেনেকুৱা ভয় লাগিব মানে সেইখিনি সময়ত আৰু ইফালে ৰাতিলৈ শ্ব' আছে। গতিকে তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে, বহুতখিনি আছে। ভালো লাগে, ভাল লাগে জীৱনত তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিব লাগে। আপুনি গানৰ জগতত আগবাঢ়ি আহিলে, আপোনাৰ মানে ঘৰত তেনেকুৱা পৰিৱেশ আছিলে নেকি? কোনোবা গানৰ লগত জড়িত আছিল নেকি? মানে আপোনাক কোনে অনুপ্ৰেৰণা জগালে যে গানত আছিলে? মোৰ গানত মোৰ দেউতাও আছিলে, মোৰ মাও। মোৰ মা গান গায় আৰু দেউতাই গোটেইখিনি ইনষ্ট্ৰুমেণ্ট বজাব জানে। আৰু সৰুতে মোৰ প্ৰথম গুৰু মোৰ মা, তাৰপিছত মা দেউতা, আৰু তাৰপিছত মই বেলেগ গুৰু ললো, লৈ পেলাই মই তেনেকে আগবাঢ়ি গলো। ঘৰৰ পৰাই মানে গানৰ পৰিৱেশ? ঘৰৰ পৰা একদম টোটেলি মানে আমাৰ ঘৰত মানে এনেকুৱা হয়, সন্ধিয়া সন্ধিয়া মেহফিল বহে। আগত মানে মই যেতিয়া সৰু আছিলো তেতিয়া মেহফিল বহে। মেহফিলত মানে কি হয়, প্ৰথমতে মোক দেউতাহঁতে লোকগীত শিকাইছিলে। মানে সেইবিলাক জানিব লাগে বুলি কৈ পেলাই লোকগীত, বৰগীত এইবিলাক শিকায়। তেতিয়াৰ পৰা তাৰপিছত হেৰি কৰিলো মই, তাৰপিছত স্কুলত কম্পিটিশ্যন কৰা হলো। মানে ফাৰ্ষ্ট যিদিনাখন মই স্কুলত কম্পিটিশ্যন কৰিছো, আমাৰ দেউতাৰ স্কুলত মই পঢ়িছিলো হাইস্কুলত, তেতিয়া 5ৰ পৰা। ফাৰ্ষ্ট যিদিনাখন মই 5ত মানে লোকগীতত মই ফাৰ্ষ্ট নে ছেকেণ্ড কিবা প্ৰাইজ পাইছিলো, পাহৰিলো। সেইদিনাখনে মানে দেউতাৰ লগৰ এজনে কৈছে আৰু, তোৰ ছোৱালীয়ে বোলে হেৰি লোকগীতত এনেকুৱাকে প্ৰাইজ পাইছে নহয়। দেউতা মানে সেইদিনাখন মানে পুৰা হেপী আৰু বহুত। তাৰপিছত সেনেকে মোৰ ঘৰৰ পৰা গোটেইখিনি আছে, আৰু মোৰ ভাইটিয়েও ঢোল বজায়, ভাল ঢোল বজায় সি। তেনেকে ঘৰত যেতিয়া সেইটো পৰিৱেশ থাকে, মানে অটমেটিকেলি আহি যায় আৰু মনত সেইটো। আৰু কথা বহুত পাতিলো, আৰু কথা পাতি যাম, আপোনাৰ বিষয়ে আৰু জানিব লগা আছে বহুতো। এতিয়া আমি আপোনাৰ কণ্ঠৰে আপোনাৰ ভাল লগা এটি জুবিন দাৰ গীত শুনিম। মোৰ কণ্ঠৰে মোৰ ভাল লগা জুবিন দাৰ গীতটো 38,000 গান আছে এতিয়া। আপোনাৰ ভাল লগাটো? মোৰ ভালতো জুবিন দাৰ গান গোটেই চব গানে মোৰ ভাল লাগে। হয়তো হয় বাৰু। কিন্তু মানে কি, এতিয়া ভাল লগা বুলি ক'লে তোমাৰ গোটেই তালিকাখন, গোটেই লিষ্টখনে আহি যায়চোন। গতিকে তাৰ ভিতৰতো এটা বেছি ভাল লগা আৰু চিলেক্টেড। মানে মই একচুৱেলি জুবিন দাৰ নহয়, জুবিন দাই লিখা গান এটি খুব ভাল লাগে মোৰ। সেই গানটো অকণমান গাই দিম মই। ঠিক আছে। শালিকি পুৱাৰ ৰদানি দেখিলে তোমালৈ মোৰ মনতে পৰে, বুকুৰ হিম হৈ থাকে, কি জানি তোমাতে গলিব পাৰে। হিয়া থাপনা থাপিলো তোমাক, জনমে জনমে বুজিছো তোমাক, শালিকি পুৱাৰ ৰদানি দেখিলে তোমালৈ মোৰ মনতে পৰে, বুকুৰ হিম হৈ থাকে, কি জানি তোমাতে গলিব পাৰে। খুব সুন্দৰ বা, ভাল লাগিলে আপোনাক ওচৰতে পাই শুনিবলৈ পাইছো, ইমান ধুনীয়া ধুনীয়া গান, ভাল লাগিছে। বা অসমীয়া এতিয়া মানে বৰ্তমানৰ যিখন সংগীত জগত, তাতে এষ্টাব্লিছ হোৱাটো কিমান কঠিন আৰু কেনেধৰণে চলি যাব পাৰিব প্ৰফেশ্যন হিচাপে লৈ নৱপ্ৰজন্মই আৰু? অসমীয়া মানে আমাৰ এতিয়া চাব গ'লে আমাৰ অসমত এতিয়া ছিংগাৰ বহুত,
সঁচা কথা ক'ব গ'লে। সেইটো হয়। আৰু নিজকে এষ্টাব্লিছ কৰা ইমান কঠিন হৈ গৈছে এতিয়া, কাৰণ কম্পিটিশ্যন আছে পুৰা। কম্পিটিশ্যন মানে ভেৰি ভেৰি টাফ মানে। তোমাৰ এতিয়া তুমি চাব গ'লে তুমি এটা চাবা, আজি যদি তোমাৰ এটা ছিংগাৰ এখন ঘৰত ওলাইছে ন, কাইলৈকে তেখেতৰ ভায়েক বা ভনীয়েকে আকৌ গান গোৱা ষ্টাৰ্ট কৰে। মানে ভায়েক ভনীয়েকৰ মাজতে কম্পিটিশ্যন নোহোৱাৰ নিচিনা হৈছে এতিয়া। গতিকে এষ্টাব্লিছ হ'বৰ কাৰণে বহুত টাফ, বহুত। আৰু প্ৰফেচনেলি মই নকওঁ যে মই বহুত ডাঙৰ ছিংগাৰ, মই ছিংগাৰ হোৱাগে নাই, কাৰণ মই নিজকে ছিংগাৰ বুলি ক'বলৈ মই বহুত বেয়া পাওঁ। মই গান গাই ভাল পাওঁ, আৰু গান গাই আৰু মানুহক ধৰা মই কেতিয়াবা প্ৰগ্ৰেম কৰিবলৈ যাওঁ, মানুহক শুনাই ভাল পাওঁ, আৰু সেই হিচাপে মানুহে যেতিয়া আদৰি লয় মোৰো ভাল লাগে তেতিয়া। আদৰি লৈছে কাৰণ আপোনাৰ ভাল পাইছে মানুহে সেইটোৱে। আপোনাৰ, সেইকাৰণে আপোনাৰ কণ্ঠ সুন্দৰ কাৰণে আদৰি লৈছে। এতিয়া আপুনি প্ৰফেশ্যন হিচাপে লৈ চলি যাব পাৰিছেনে? প্ৰফেশ্যন হিচাপে লৈ মানে মই একচুৱেলি গানটো মই তোমাৰ প্ৰফেশ্যন হিচাপে ল'ম বুলি মই কেতিয়াও ভবা নাছিলোঁ। এটা সময়ত মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই কিবা বেলেগ হ'ম, আৰু মানে মই ভাবাই নাছিলোঁ যে মই প্ৰফেশ্যনেল ছিংগাৰ হ'ম বা কিবা হ'ম, মই একদমেই ভবা নাই। কিন্তু মোৰ গানটো গাই ভাল লাগে কাৰণে আজি এইখিনি পৰ্যায়ত আছোঁ। আজি এইখিনি পৰ্যায় পালোহি। এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম, আপোনাৰ গানৰ জগতত মানে আপোনাৰ সংগীতৰ জগতখনত আপোনাৰ আদৰ্শ হিচাপে আপুনি কাক লৈছিলে, কাক লৈ পেলাই আগবাঢ়িছিলে? সংগীতৰ জগতখনত মই আদৰ্শ হিচাপে বুলি ক'লে মোৰ মা আৰু দেউতাকে ক'ব লাগিব প্ৰথমতে, কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তেওঁলোকক দিব লাগিব। কিহৰ কাৰণে? তেওঁলোকৰ পৰাই মই মানে গান শিকিছোঁ, গতিকে তেওঁলোককে মই আদৰ্শ হিচাপে লৈছিলোঁ, আৰু তেওঁলোকৰ পৰাই গোটেইখিনি মই আয়ত্ব কৰিছিলোঁ। তাৰপিছত মই ল'লোঁ অঞ্জুমণি চহৰীয়া বুলি মোৰ বা এজনী আছিলে, তেখেতক গুৰু হিচাপে ল'লোঁ, তেখেতৰ পৰা মই শিকিলোঁ। যদি আপুনি গান নাগালে হয় তেনেহ'লে আপুনি মানে কি হ'ল হয়, কি হ'ব বিচাৰিলে হয়? এতিয়া চোৱা, সৰু অৱস্থাত আমি কি কওঁ, গানৰ বাহিৰে আপুনি মানে কি কৰি ভাল পায় সেইটোকে কওক। গানৰ বাহিৰে মই ডান্স কৰি ভাল পাওঁ, এক্টিং কৰি ভাল পাওঁ, আৰু এটা সময়ত মই মডেলিং কৰি ভাল পাইছিলোঁ, কিন্তু এতিয়া মই ভাল নাপাওঁ মডেলিংটো। মডেলিঙৰ এক্সপিৰিয়েঞ্চ আছে মানে আপোনাৰ? অলপ অলপ। সুন্দৰ। আপোনাৰ আৰু এটি গীত শুনিম আপোনাৰ কণ্ঠৰে। ঠিক আছে, আপোনাৰে গীত? মোৰে গীত। ঠিক আছে। লিখি নললো তোমাৰ ঠিকনা, এখিলা বগা কাগজতে সাঁচি ৰাখিলো সঁচাকৈ জানা, মোৰে কেঁচা কলিজাতে এশয়ে বুঢ়ী সপোনে বেৰি ধৰিছে আহি, লেকেচি থেকেচি বৰ বেয়াকৈ, মৰমৈ মন আজি সঁচাকৈ, এই ভালে বেয়া পাগলা দিয়া নৈ, মৰমৈ মন আজি সঁচাকৈ, এই ভালে বেয়া পাগলা দিয়া নৈ। খুব সুন্দৰ, ভাল লাগিলে। খুব সুন্দৰ, ভাল লাগিলে, বা আপোনাৰ সৈতে কথা পাতি বহুত ভাল লাগিলে। আপোনাৰ কাষতে পাই একচুৱেলি মোৰ বেছি ভাল লাগিল। আমি মানে অনুষ্ঠান এতিয়া সামৰাৰ আগে আগে এটা নতুনকৈ চেপ্ৰিমেণ্ট ৰাখিছোঁ ৰেপিড ফায়াৰৰ, কেইটামান আপোনাক কুৱেশ্যন কৰিম, জাষ্ট মানে আপুনি যি মনত আহে আৰু এনচাৰটো দিলেই হ'ল আৰু। অসমৰ প্ৰিয় গায়ক আৰু প্ৰিয় গায়িকা? অসমৰতো অভিয়াছলি প্ৰিয় গায়ক মোৰ জুবিন দা, আৰু প্ৰিয় গায়িকা বুলি ক'ব গ'লে মই সুবাসনা বাৰ গান শুনি মই অত্যন্ত ভাল পাওঁ। বলিউডৰ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী? বলিউডৰ প্ৰিয় অভিনেতা মোৰ ঋত্বিক ৰোশন, আৰু অভিনেত্ৰী হৈছে দীপিকা পাডুকন। আপোনাৰ প্ৰিয় ফুড, আপুনি কি খাই ভাল পায়? তিতা কেৰেলা। ৰাইজে ভাল নোপোৱা বস্তু মই ভাল পাওঁ, মই অত্যন্ত ভাল পাওঁ। ভাল পায়, বহুতে ভাল পায়, ভাল, হেল্থৰ কাৰণেও ভাল। প্ৰিয় অসমীয়া মুভি আৰু প্ৰিয় বলিউড মুভি? প্ৰিয় অসমীয়া মুভি এতিয়া ৰৈ ৰৈ বিনালেখন চাবলৈ ৰৈ আছো, সেইখন চাগে মোৰ প্ৰিয় মুভি হ'ব। ট্ৰেইলাৰ চাই পেলাই গম পোৱা গৈছে। কিন্তু মই তোমাৰ প্ৰিয় অসমীয়া মুভি বুলি ক'লে এটা সময়ত মই ৰঘুপতি বিৰাট ভাল পালো, শ্ৰী ৰঘুপতি। আৰু তোমাৰ মই মনত ভাবি আছো এতিয়া ৰৈ ৰৈ বিনালে মোৰ ফেভৰেট মানে মুভি হ'ব। প্ৰিয় বলিউড মুভি? বলিউড মুভি মোৰ বহুত আছে, মই কমেডি মানে মুভিবিলাক মই চাই বিৰাট ভাল পাওঁ। আৰু তাৰে ভিতৰত মই একদম মানে মোৰ গোটেই ডাইলগ মোৰ মুখস্থ আছে, চুপ চুপকে। সেইখন চাই মই ইমানেই ভাল পাওঁ, মানে ইমানেই ৰস পাওঁ, মই মানে যেতিয়াই দিলেও মই সেইখন মোৰ টিভিত থাকিবই। আপুনি চাহ ভাল পায় নে কফি ভাল পায়?
দুইটাই ভাল পাওঁ দুইটাই কিন্তু কফি বৰ্তমান মই অকমান হেৰি কৰিছো এৰিছো কৰিছে বাৰু আৰু হয় 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 আৰু চাহটো মানে এটা নিচা হয় মানুহৰ নিচা। তো চাহটো অবভিয়াছলি ভাল পাবই আৰু ধন্যবাদ বা খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি শেষত আমাক কি ক'ব বিচাৰিব দৰ্শকসকলক কি ক'ব বিচাৰিব দৰ্শকসকলক ক'ব খুব ভাল লাগিলে মোৰ তোমাকো লগ পাই বিৰাট ভাল লাগিলে লগতে তোমালোকৰ টিমটো লগ পাই মোৰ খুব ভাল লাগিলে আৰু আছামিজ ডিজিটেল মিডিয়া যিটো তোমালোকৰ মানে চেনেল পেজ হয় ডিজিটেল পেজ গতিকে তেওঁ মানে তোমালোকলৈ মোৰ বহুত মৰম আৰু শুভেচ্ছা শুভকামনা থাকিলে সদায় আগুৱাই যোৱা আৰু যাতে ভাল ভাল কাম তোমালোকে কৰা ধুনীয়াকৈ হয় নতুনকৈ আৰম্ভ কৰিছো আৰু কিবা কৰিব আৰু কাম কৰি যোৱা ভাল ভাল যাতে ভিডিঅ'জ আৰু পাওঁ ভাল ভাল মানুহৰ লগত যাতে পাওঁ সেইটোৱে আশা কৰিম আৰু ধন্যবাদ বা দৰ্শকসকল চিমিৰাণী বাৰ সৈতে কথা পাতি খুব ভাল লাগিলে তেওঁ আমাৰ লগত খুব সুন্দৰকৈ সহযোগ কৰিলে পুনৰবাৰ আহিম আমি নতুন এজন অতিথিৰ সৈতে চাই থাকিব আছামিজ ডিজিটেল মিডিয়া ধন্যবাদ